হেল্ল' বন্ধুসকল, কি খবৰ? নিশ্চয় সকলোৰে ভালে চাগে, আমাৰো ভাল। আজি মই মিঠুৰ বৰ্তাকৰ ঘৰলৈ আহিছোঁ। আহি দেখোঁ নবৌৱে ইডলি বনাই আছে। ভাবিলোঁ মই ভিডিঅ'কে কৰোঁ। বন্ধুসকল, এয়া ময়দা, নাৰিকল, চেনি আৰু অকণমান খোৱা ছ'ডা মিলাই ভালদৰে মিক্স কৰি লৈছে আৰু ইডলি ষ্টেণ্ডত চামুচেৰে দি গৈছে। গৰম পানীৰ ওপৰত ভাপতে বনাইছে। এয়া হৈছে খুব ধুনীয়া হৈছে। দেখাত বেয়া হ'ব পাৰে, কিন্তু খাবলৈ বহুত টেষ্টি হৈছে। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে মোক জনাবলৈ নাপাহৰিব। আৰু যিসকল নতুন বন্ধু, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। আৰু লগতে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। এয়া হৈ গৈছে চব, খুব ধুনীয়াকৈ নবৌৱে থৈ গৈছে। দেখিবলৈ অকণমান খহটা হৈছে, কিন্তু সঁচাকৈয়ে খাবলৈ বহুত বেছি টেষ্টি হৈছে। আপোনালোকেও এনেকৈ বনাই চাবচোন।